ইয়াৰ পিছত ইয়াৰ নেক্সট কুৱেশ্যনটো চাবা এনচাৰ ইচ অফ দিছ কুৱেশ্যনছ ইন এ শ্বৰ্ট পেৰেগ্ৰাফ এবাউট 30 words প্ৰথম কুৱেশ্যনটো চাবা কুৱেশ্যন নম্বৰ 1 হাউ ডাজ দ্য অথৰ ডেছক্ৰাইব অথৰে কেনেদৰে ব্যাখ্যা কৰিছে ডেছক্ৰাইব কৰিছে এইখিনি ক'ব লাগে এইটো এটা বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় তোমালোকৰ এক্সামত আহি থাকে গতিকে চাবা কুৱেশ্যন নম্বৰ 1 টোত ইয়াতে কি কৈছে হিজ ফাদাৰৰ বিষয়ে কি কৈছে ইয়াৰ এনচাৰটো হ'ব দ্য অথৰ ডেছক্ৰাইবড হিজ ফাদাৰ অথৰে নিজৰ ফাদাৰক এনেদৰে ডেছক্ৰাইব কৰিছে যে হিজ ফাদাৰ জৈনুল আবদিন হেড নাইডাৰ মাছ ফৰ্মেল এডুকেশ্যন নৰ মাছ ৱেল তেওঁৰ দেউতাক জৈনুল আবদিন সম্পত্তি আৰু শিক্ষিত নথকা এজন ব্যক্তি বুলি তেওঁ নিজৰ ফাদাৰক কৈছে Despite these disadvantages, he possesses a great innate wisdom and a true generosity of spirit. তেওঁৰ এই সকলোবিলাক নথকাৰ পিছতো তেওঁ এজন অন্তৰৰ পৰা তেওঁ এজন বহুত জেনিউন আৰু ট্ৰু পাৰ্চন হয় অন্তৰৰ পৰা এজন বহুত বহল মন আৰু সঁচা ব্যক্তি হয় His father used to avoid all inessential comforts and luxuries. তেওঁৰ দেউতাকে যিকোনো ধৰণৰ লাগতিয়াল যিবোৰ আৰামদায়ক কমফৰ্টেবল বস্তুবোৰ আছে যেনে গাড়ী মটৰ অন্যান্য যি আৰামদায়ক বস্তু সেইবোৰ তেওঁৰ দেউতাকে কি কৰে সেইবোৰ এভইড কৰে মানে সেইবোৰৰ ওপৰত সিমান গুৰুত্ব নিদিয়ে নেক্সট কুৱেশ্যনটো দিছে আব্দুল কালামে নিজৰ মাদাৰৰ বিষয়ে কি কৈছে ইয়াৰ এনচাৰটো চাবা দ্য অথৰ ডেছক্ৰাইবছ হিজ মাদাৰ এজ এন আইডিয়েল হেল্পমেট টু হিজ ফাদাৰ কৈছে অথৰে নিজৰ মাদাৰক তেওঁৰ ফাদাৰৰ এজন সঁচা হেল্পমেট যিয়ে লগত থাকি সহায় কৰে তেনেকুৱা বুলি কৈছে চি ইউজ টু ফিড এ লট অফ আউটচাইডাৰ এলং উইথ হাৰ ফেমিলি মেম্বাৰ্ছ এইখিনি আছিল অথৰে নিজৰ মাদাৰৰ বিষয়ে কোৱা কথাখিনি এইটো এনচাৰটো তোমালোকে লিখি ল'বা নেক্সট চাবা অথৰে নিজৰ বিষয়ে কি কৈছে অথৰে কৈছে দ্য অথৰ ডেছক্ৰাইবছ হিমছেল্ফ এজ এ শ্বৰ্ট বয় উইথ আনডিষ্টিংগুইছড লুকছ বৰ্ণ টু টল এণ্ড হেণ্ডচাম পেৰেণ্টছ কৈছে অথৰে নিজকে কৈছে মই এজন হেণ্ডচাম পেৰেণ্টছৰ শ্বৰ্ট বয় মানে হেণ্ডচাম আৰু টল পেৰেণ্টছৰ লগত নিমিলা এজন চুটি ল'ৰা কুৱেশ্যন নম্বৰ 2 টোত কৈছে হোৱাট কেৰেক্টাৰিষ্টিক্স ডাজ হি চে হি ইনহেৰিটেড ফ্ৰম হিজ পেৰেণ্টছ এইটো এটা বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এক্সামত তোমালোকৰ এই কুৱেশ্যনটো আহিয়ে থাকে এই কুৱেশ্যনটোত কি কৈছে চাবা আব্দুল কালামে নিজৰ পেৰেণ্টছৰ পৰা কি গুণ আয়ত্ব কৰিছে ইয়াৰ এনচাৰটো হ'ল হি চেজ that he inherited honesty and self-discipline from his father and faith in goodness and deep kindness from his mother. Abdul Kalame নিজৰ পেৰেণ্টছৰ পৰা ফাদাৰৰ পৰা অনেষ্টি আৰু চেল্ফ ডিচিপ্লিন শিকিছে আৰু মাকৰ পৰা গুডনেছ আৰু ডিপ কাইণ্ডনেছ এই দুটা গুণ লৈছে ইয়াৰ ওপৰত যিখিনি কুৱেশ্যন আছে সেইখিনি আমি অলপ পিছত আলোচনা কৰিম আগতে আমি কুৱেশ্যন নম্বৰ 2 টো আলোচনা কৰিম কাৰণ এইটো পৰীক্ষাৰ ফালৰ পৰা ইম্পৰ্টেণ্ট কুৱেশ্যন নম্বৰ 1 টোত কৈছে হোৱাই ডিড আব্দুল কালাম ৱান্ট টু লিভ ৰামেশ্বৰম আব্দুল কালামে ৰামেশ্বৰম কিয় এৰিব খুজিছিলে ইয়াৰ এনচাৰটো চাবা আব্দুল কালামছ ৱান্টেড টু লিভ ৰামেশ্বৰম আব্দুল কালামে ৰামেশ্বৰম এইভাবে এৰিব খুজিছিল বিকজ হি ৱান্টেড টু ষ্টাডি এট দ্য ডিষ্ট্ৰিক্ট হেডকোৱাৰ্টাৰ্ছ ইন ৰামানাথাপুৰম কাৰণ আব্দুল কালামে ষ্টাডি কৰিবৰ কাৰণে ৰামানাথাপুৰম নামৰ ঠাইখনৰ ডিষ্ট্ৰিক্ট হেডকোৱাৰ্টাৰত ষ্টাডি কৰিব যাব খুজিছিলে ইয়াৰ পিছৰ কুৱেশ্যনটো চাবা কুৱেশ্যন নম্বৰ 2 What did his father say to his আব্দুল কালামৰ ফাদাৰে আব্দুল কালামক কি কৈছিলে এনচাৰটো হ'ব his father said আব্দুল তেওঁৰ ফাদাৰে কৈছিলে আব্দুল I know you have to go away to grow Does the seagull not fly across the sun alone and without a nest আব্দুল কালামৰ ফাদাৰে কৈছিলে আব্দুল মই জানো যে তুমি নিজকে গ্ৰ' কৰিবৰ কাৰণে আমাৰ পৰা দূৰত যাব লাগিব চিগাল নামৰ চৰাইটোৱে সূৰ্যৰ পোহৰত নেষ্ট নোহোৱাকৈ অকলে যেনেদৰে ফ্লাই কৰে ঠিক তেনেদৰে তুমিও আমাৰ পৰা দূৰত যাব লাগিব এনেদৰে কৈছিলে নেক্সট চাবা কুৱেশ্যন নম্বৰ 3 কি কৈছে What do you think his words mean? Why do you think he spoke those words? তুমি কি ভাবা যে তেওঁৰ ফাদাৰৰ এই ৱৰ্ডছটোৰ অৰ্থনো কি আৰু তেওঁ এনেদৰে কিয় কৈছে ইয়াৰ এনচাৰটো হ'ব His words meant he understood that Kalam had to leave his house and get a good higher education to grow.
আৰু তেওঁ কৈছে he spoke these words because he knew the harsh reality of life জানিছিল যে লাইফৰ যিটো কষ্টকৰ সঁচা সেইটো তেওঁ বুজি পাইছিলে সেইবাবে তেওঁ এনেদৰে কৈছিলে এইবাৰ আমি এই চেপ্টাৰটোৰে যিটো 3 নম্বৰ যেটো আমি এৰি থৈ আহিছিলো কোৱেশ্চন নম্বৰ 3 সেই কোৱেশ্চন নম্বৰ 3 ৰ এনসাৰখিনি আমি আলোচনা কৰিম discuss these questions in class with your teacher and then write down your answers in 2 or 3 paragraphs each ইয়াত ডিসকাস কৰি টিচাৰৰ লগত ডিসকাস কৰি তলৰ কোৱেশ্চন এনসাৰখিনি লিখিব দিছে ইয়াত চাবা প্ৰথমটো দিয়া আছে কোৱেশ্চন নম্বৰ 1 on the whole the small society of Rameswaram was very rigid in terms of the segregation of different social groups says the author ইয়াত অথৰে কৈছে যে ৰামেশ্বৰণত সোসাইটি হিচাপত কি দুটা সোশ্যাল গ্ৰুপস আছে মানে দুটা সামাজিক গ্ৰুপ সেই সামাজিক ইয়াতে তাৰ ওপৰত কোৱেশ্চনখিনি এনসাৰ কৰিব দিছে প্ৰথম কোৱেশ্চন নম্বৰ 2 চাবা Question number 1 ত কৈছে which social groups does he mention ইয়াত কোনটো social গ্ৰুপৰ বিষয়ে কোৱা হৈছে কোনটো সামাজিক গ্ৰুপৰ বিষয়ে কোৱা হৈছে where these groups easily identifiable কৈছে এই social গ্ৰুপবোৰ সহজে আমি চিনাক্ত কৰিব পাৰোনে ইয়াৰ বাবে এনসাৰত তোমালোকক এক্সাম্পল হিচাপে হিহতে পিন্ধা ড্ৰেছৰ ওপৰত লিখিব দিছে ইয়াৰ এনসাৰটো হ'ব চাবা The social groups that he mentioned are Hindus and Muslims. ইয়াত যি দুটা social গ্ৰুপৰ কথা কোৱা হৈছে সামাজিক গ্ৰুপ এই দুটা হিন্দু আৰু মুছলিমৰ কথা কোৱা হৈছে Yes, these groups were easily identifiable by their dressing and tradition. সিহঁতৰ ড্ৰেছ আৰু ওপৰত আমি সহজে এই গ্ৰুপখিনি চিনাক্ত আইডেন্টিফাই কৰিব পাৰো যেনেদৰে উদাহৰণস্বৰূপে কালাম wear a cap on his head which determines him as a Muslim কালামে নিজৰ মূৰত এটা কেপ পিন্ধে যাৰ পৰা আব্দুল কালামক ক'ব পাৰি যে তেওঁ এজন মুছলিম হয় ঠিক তেনে ৰামানন্দ শাস্ত্ৰী wore a scarred thread তোমালোকৰ কোৱেশ্চন নম্বৰ ৰমান 3 ৰ 1 or small roman 1 ঠিক আছে কোৱেশ্চন নম্বৰ 3 ৰ কোৱেশ্চন নম্বৰ 3 ৰ 1 or 2 এটুত কি লিখা আছে were they aware only of their differences or did they also necessarily share friendship and experiences ইয়াতে আব্দুল কালাম আৰু তেওঁৰ ফ্ৰেণ্ডৰ কথা কৈছে তেওঁলোকে জানিছিল নেকি যে তেওঁলোকৰ সোশ্যাল গ্ৰুপ বিলাক সামাজিকভাৱে হিহঁত যে পৃথক হিন্দু আৰু মুছলিম এই কথাটো তেওঁলোকে জানিছিল নে আৰু সুধিছে তেওঁলোকে নেচাৰেলি প্ৰাকৃতিকভাৱে বন্ধু আছিল নে কোনোবাই জোৰ কৰি হিহঁতক বন্ধু বনাইছিলে ইয়াৰে এনসাৰটো আব্দুল কালামৰ বেড টাইম ষ্টৰীটোৰ কথা ব্যাখ্যা কৰি ক'ব দিছে ইয়াত চাবা এনসাৰটো চাবা no they are not aware only of these differences and they also necessarily share friendship and experiences আব্দুল কালাম আৰু তেওঁৰ ফ্ৰেণ্ড সকলৰ মাজত তাহাঁতৰ ধৰ্মৰ মাজত যে পাৰ্থক্য আছিলে সোশ্যাল গ্ৰুপস এই বিষয়ে তেওঁলোকে নাজানিছিলে কিন্তু তেওঁলোকে নেচাৰেলি তাৰ পিছত ইয়াতে আমাক টাইম ষ্টৰীৰ বিষয়ে যেটো কোৱা হৈছে সেই কথাটো ব্যাখ্যা কৰিব দিছে এইটো আমি লিখিব পাৰো কালামস মাদাৰ এণ্ড গ্ৰেণ্ডমাদাৰ উড টেল ইভেন্টস ফ্ৰম দ্য ৰামায়ণ এণ্ড ফ্ৰম দ্য লাইফ অফ দ্য prophet as bedtime story during the annual Sita Rama Kalyanam ceremony his family would arrange boats with a special platform for carrying idols of the Lord from the temple of the marriage site situated in the middle of pond called Rama Tirtha which was near his house next question number 3 yet কৈছে the author speaks both of people who were very aware of the differences among them and those who tried to bridge these differences author hey people বিলাকক আইডেন্টিফাই কৰিব দিছে যিবিলাকে কি কৰিছিলে জাতিৰ মাজত পাৰ্থক্য আনিছিলে আৰু সেই people বিলাকক নাম লিখিব দিছে এই দুজন people আছিলে এজন হল the new school teacher জন আছিলে আৰু সেকেন্ড পিপল জন হল শিৱ সুব্ৰমণিয়ম আয়াৰৰ ওয়াইফ এই দুজন পিপলে কি কৰিছিলে পাৰ্থক্য কৰিছিলে তোমালোকে যদি অকল নেম দুটা আহে তোমালোকে দা নিউ স্কুল টিচাৰ আৰু শিৱ সুব্ৰমণিয়ম আয়াৰ যিজন সায়েন্স টিচাৰ আছিলে সেইজনৰ ওয়াইফ এই দুজনে কি কৰিছিলে ডিফাৰেন্সেস কৰিছিলে এমং দা সোশ্যাল গ্ৰুপস এখিনিলৈকে লিখি দিলে হৈ যাব
তাৰপিছত কোন দুজন ব্যক্তি আছিলে যিয়ে এই ডিফাৰেন্স পাৰ্থক্যটো ভাঙিব চেষ্টা কৰিছিলে প্ৰথম আছিলে শিৱ সুব্ৰমণিয়াম আয়াৰ সায়েন্স টিচাৰজন আৰু সেকেন্ড আছিলে লক্ষ্মণ শাস্ত্ৰী এই দুজনে এই ডিফাৰেন্সেছটো ব্ৰিজ কৰিব মানে ভাঙিবৰ কাৰণে চেষ্টা কৰিছিলে এটো আছিল তোমালোকৰ কোৱেশ্চন নম্বৰ 3 ৰ এনসাৰ সো নেক্সট কোৱেশ্চন নম্বৰ 4 ত কৈছে narrate two incidents that show how differences can be created তা ঘটনা লিখিব দিছে য'ত সোশ্যাল মানে পাৰ্থক্য সামাজিকভাৱে যে পাৰ্থক্য ভাৱ কৰা হৈছে হিন্দু আৰু মুছলমানৰ মাজত তাৰে দুটা ঘটনা তোমাক লিখিব দিছে তে আকৌ লিখিব দিছে অলসো হাউ কেনেদৰে এইটো সমাধান কৰা হৈছিলে সেই বিষয়েও তোমাক লিখিব দিছে ইয়াৰ এনসাৰটো চাবা এনসাৰটোত আছে two incidents that show how differences can be created and also how they can be resolved are explained below তলত আমি উল্লেখ কৰিছো প্ৰথমটো আছিলে Once when Lakshmana Shastri knew about the way the new school teacher had made Kalams sit on the back bench because he was a Muslim. প্ৰথমবাৰ হৈছিলে যেতিয়া লক্ষ্মণ শাস্ত্ৰী জানিছিলে যে স্কুলত নিউ টিচাৰটোৱে আব্দুল কালামক মুছলিম হোৱাৰ বাবে পিছৰ বেঞ্চত বহিব দিছিলে he asked the teacher to apologize or quit the school লক্ষ্মণ শাস্ত্ৰীয়ে টিচাৰজনক সৰি ক'ব দিছিলে আৰু স্কুল এৰিব দিছিলে সেকেন্ড ঘটনাটো হৈছিলে যেতিয়া Kalam's science teacher Shiva Subramaniam Iyer wife was horrified at the idea of Muslim boy being invited to her pure kitchen. Shiva Subramaniam Iyer served Kalam food with his own hands and sat down beside him to eat his meal time. The next time he invited Kalams to home, Shiva Subramaniam Iyer wife served him food with her own hands inside the kitchen. Next time যেতিয়া আব্দুল কালামক শিৱ সুব্ৰমণিয়ামৰ ঘৰত ইনভাইট কৰা হৈছিলে তেওঁৰ ওয়াইফে নিজে নিজ হাতেৰে তেওঁক ফুড আগবঢ়াইছিলে আৰু কিচেনৰ ভিতৰত সোমাব দিছিলে এই দুটা ঘটনাৰ দ্বাৰাই আমি ক'ব পাৰো যে কোন দুটা ঘটনা সোশ্যাল গ্ৰুপছত এই দুটা ঘটনাই আছিলে ইয়াৰ লগতে আমাৰ মাই চাইল্ডহুড চেপ্টাৰটোৰ যিখিনি অনুশীলনী তোমালোকৰ পাঠৰ পিছফালে থকা কোৱেশ্চন এনসাৰখিনি ফিনিশ হ'ল ইয়াৰ নেক্সট ভিডিঅ'ত আমি ইয়াৰ মাই চাইল্ডহুডৰ MCQ প্ৰশ্নখিনি আলোচনা কৰিম